हेलो गाइज वेलकम टू माई यूट्यूब चेनेल। আজি হৈছে কাতি বিহু, সেইকাৰণে ভাবিলোঁ এটা সৰুকৈ ব্লগ বনাই দিওঁ। আজি ব্লগটো বেছি দীঘলীয়া নকৰোঁ কাৰণ আমি পথাৰলৈ ওলাই যাম। পথাৰত কাতি বিহুৰ দিনাখনি ধান চাইগৈ, চ' আমিও এনেই অলপ ওলাই যাম আৰু লগতে সকলোলৈকে কাতি বিহুৰ হিয়া ভৰা ওলগ জনালোঁ। ব'লক আমি পথাৰলৈ ওলাই যাওঁ, আমাৰ পথাৰখনৰ কিছুমান দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক লাহে লাহে আমি গৈ থাকোঁ। এয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ আৰু এজন আহিছিলে, তেওঁৰ কাৰণে ৰৈ দিলোঁ। এতিয়া আমি লাহে লাহে আহি আছোঁ। এইফালেদি আমি যাম, এইটো গৰুবাট বুলি কোৱা হয়। এইফালেদিয়ে গৈ আমি বেছিকণ যাব নালাগে, অলপ যাব লাগে। ব'লক আমি এইফালে গৈ থাকোঁ। এইখনেই হৈছে আমাৰ জকাইচুক পথাৰ। চাওক এবাৰ কিমান সুন্দৰ পৰিৱেশ আৰু কিমান ডাঙৰ আমাৰ এই পথাৰখন চাওক। কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়, কাৰণ এই মাহটোত খোৱা বোৱাৰ কাৰণে বহুত কষ্ট হয়, কাৰণ পথাৰত ধানো এতিয়ালৈকে নোলায়। সেইকাৰণে এই কাতি বিহুটোক কঙালী বিহু বুলিও কোৱা হয়। আৰু চাওক, আমাৰ ইয়াতে বানপানী প্ৰতি বছৰে হয়, তাৰ ফলত বহুতো ক্ষতি হয়। এতিয়া আমাৰ কেইমাহমানৰ আগত বানপানী আহিছিলে আৰু ৰোৱাবোৰ বহুত ক্ষতি কৰি থৈ গৈছে মানুহবোৰে, আৰু দুবাৰ ৰুইছে, সেইকাৰণে ধান ভালকৈ ওলোৱা নাই। আমাৰ এই পথাৰত বানপানী হোৱাৰ কাৰণে কাতি নহয়, ভাদ আহিন প্ৰথমলৈকে কিছুমানে খেতি কৰেই। বহুত কষ্ট হয়, বানপানী আহে, কেতিয়াবাতো 3টালৈকে বানপানী আহে। এইবাৰহে এটা আহিছে। আৰু কথা এটা মনত পৰিছে, কৈ দিছোঁ। আমাৰ এই পথাৰখন দ্বিতীয় স্থানত আছে। তাৰমানে বেলেগ মানে কি বুলি ক'ম, এতিয়া জেৰেঙাখন প্ৰথমত আছে পথাৰ ডাঙৰ হিচাপত, আৰু আমাৰ জকাইচুক পথাৰখন দ্বিতীয় বুলি কোৱা হয়। বহুতৰ মুখত শুনিছোঁ কাৰণে কৈছোঁ, নহ'বও পাৰে। যদি ভুল হৈছে ক্ষমা কৰি দিব। দ্বিতীয় স্থানত আছে। চাই ভাল পালে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, আৰু কাষতে থকা বেল আইকনটো হাতৰি বটালি লৈ জোৰছে প্ৰেছ কৰি দিব নতুন নতুন নটিফিকেশ্যনৰ কাৰণে। তেতিয়ালৈকে লৈছোঁ বিদায়, নতুন এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে। টিল এণ্ড টাটা, বাই বাই।